কাম লাইব্ৰেৰী ইয়াত পঞ্চমবাৰৰ কাৰণে চন্দ্ৰ দিবাকৰ নাৰ্জাৰী মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰিছে আৰু আজি প্ৰথম খেলত দতমা আৰু জাৰাগুৰি দুইটা টিম ইয়াত খেলত অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ খেল আৰম্ভ হৈছে। মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই গ্ৰাম্য অঞ্চলত আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱ যুৱতীসকলক উৎসাহ দিবৰ কাৰণে ইমান সুন্দৰ এটা টুৰ্ণামেণ্ট আয়োজন কৰিছে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ চন্দ্ৰ দিবাকৰ নাৰ্জাৰী তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে জীৱিত সময়ত এই বৃহত্তৰ অঞ্চলৰ সমাজৰ লগত মিলি সমাজক বিভিন্ন দিশত আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিলে। আজি তেখেতে স্বৰ্গবাসী হ'ল, কিন্তু তেখেতৰ সুপুত্ৰসকলে লগ লাগি পেলাই এই অঞ্চলৰ সমাজখন একতাৰ এটা এনাজৰীৰে আগবাঢ়ি নিয়াৰ লগতে বিভিন্ন সমাজ কল্যাণৰ কাম কাজ আৰম্ভ কৰিছে। বিশেষকৈ আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত বহুখিনি কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু এই ষ্টেডিয়াম যিটো ৰুৰেল ষ্টেডিয়াম এটা আছে, ইয়াত যিহেতু যোৱা 5টা বছৰ খেল আয়োজন কৰিছে আৰু এই খেল আয়োজন কৰাটো অকল মানে দুইটা টিমৰ মাজত এটা টুৰ্ণামেণ্ট এনেকুৱা নহয়। ইয়াত বৃহত্তৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যেতিয়া এটা খেল অনুষ্ঠিত হয় তাত হাজাৰ হাজাৰ লোক অংশগ্ৰহণ কৰে আৰু নিজৰ মাজত এটা সমন্বয়ৰ এটা পৰিৱেশ গঢ়ি উঠে। গতিকে সেই সমন্বয় গঢ়া লগতে আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱ যুৱতীসকলক ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱা এই গোটেই মহান কামৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে এতিয়া ভাৰতবৰ্ষত খেলৰ এটা নতুন জাগৰণ আহিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলো ইণ্ডিয়া এটা ডাঙৰ মিছন আনিছে। আমাৰ অসমত খেলৰ এটা ডাঙৰ জাগৰণ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেল মহাৰণ আৰম্ভ কৰিছে। আমাৰ BTR অঞ্চলতো বিভিন্ন খেল ধেমালিক উৎসাহ দিয়াৰ কাৰণে BTR চৰকাৰে ডাইৰেক্ট আমি ছাপোৰ্ট কৰি আছোঁ। আমি ইতিমধ্যে ডুৰাণ্ড কাপ অনুষ্ঠিত কৰিলোঁ। যোৱা বছৰ সন্তোষ ট্ৰফি হৈ গ'ল। ইয়াৰ পিছত আমি দুটা একাডেমীৰ কাৰণে কাম কৰি আছোঁ, ফুটবল একাডেমী ল'ৰা আৰু ছোৱালীৰ কাৰণে। গতিকে BTR অঞ্চলটো খেল জগতখন আগুৱাই নিয়াত এই বিন্নাকান্তা অঞ্চলৰ ৰাইজ আৰু ইয়াৰ যি আমাৰ এটা এই কমিটি বনাইছে তেখেতসকলে বিন্নাকান্তা মৌজা কাম লাইব্ৰেৰী যিটো কমিটি তেখেতসকলক ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই যে ষ্টেডিয়াম আছে এই ষ্টেডিয়ামখন উন্নতিকৰণ কৰাৰ কাৰণে পেভিলিয়ন নিৰ্মাণৰ কাৰণে আমি BTR চৰকাৰৰ পৰা এটা এমাউণ্ট এটা ইয়াতে চেংচন কৰা হ'ব। क्लाब खाम लाइब्रेरी जे क्लाबा जोबोद मोनसे गोजाम क्लाब 1967 मायथाइनिफ्रायनो गायसनजेननानै बिथांमोना गोबां फोथाराव बिहोमा होबोबाय। ओनसोलनि हारिनि समाजनि जेरैबो बिथिङाव जौगानायनि लामायाव बिथांमोना आगान होदों आरो 1967 मायथाइयाव गायसनजेननायनिफ्राय दिनैसिम बिथांमोना जिरायाखै। बिन्नाकान्ता मौजा क्लाब खाम लाइब्रेरी दिनै बिथांमोना आंनि आफा चन्द्र दिबाकर नार्जारीनि मुङाव बिथांनि गोसोखांथियाव जे दिनै 5थि चन्द्र दिबाकर नार्जारी मेमरियेल फुटबल ट्रफि बिथांमोना होदों। आङो न'खरनि जानानै बिथांमोनखौ जोबोद गोजोननाय बावदों आरो बिथांमोना जाहाथे इयुनावबो बेबायदिनो होलांबाय थानो हायो। आंनि आफाया सासे गावनो जोबोद मोजां फुटबल गेलेगिरिमोन। बिथाङा जुदिअ बिजनेसमेनमोन, समाज सिबिलांदों। बे ओनसोलनि स्कुल फरायसालिफोर गायसननायाव बिथाङा गोग्गोमै बिहोमा होलांदों। गोबां गरिब दुखिया मानसिफोरखौ हेफाजाब होलांनायाव बिथाङा बिहोमा होलांदों। उन्दैनिफ्रायनो बिथांमोना जोंखौ फोरोंदों जाहाथे समाजनि थाखाय मोजां हाबा मावो। दा बिथाङा गोदो सापर्टग्राम एमालगेमेटेड एकाडेमियाव फरायनाय समाव सासे मुंदांखा फुटबल गेलेगिरिमोन बिथाङा। लोगोसे गोबां बोसोरनि थाखाय सापर्टग्राम एकाडेमियाव एमालगेमेटेड एकाडेमियाव बिथाङा स्पर्ट्स सेक्रेटारिमोनबो। गतिके बिथाङा जेब्लानो खेला धुला जायोमोन बे ओनसोलाव खेलाफोर जायोमोन जिरायनानै थानो हायामोन। बिथाङा सासे जोबोद गिदिर फुटबल फेनमोन। दा बिथांनि मुङाव जे दिनै रायजोनि गेजेराव नैबे जोंनि बिन्नाकान्ता बृहत्तर ओनसोल भावरागुरि बिन्नाकान्ता गसाइगाव बे ओनसोलनि रायजो राजाफोरनि गोसो रंजाहोनायजों लोगोसे बे ओनसोलनि लाइमोनफोरखौ गेलेनायनि बिथिङाव थुलुंगा होनो जे बिथांमोना बे 5थि चन्द्र दिबाकर नार्जारी गोसोखां फुटबल बादायलायनायखौ होदों। बेनि थाखायनो आं बिथांमोनखौ जोबोद साबायखर बावहरदों।